Hey guys, so পুনৰধৰণে সকলোকে স্বাগতম জনাইছোঁ টেকনিকেল সময়। তো আজি ভিডিঅ'টোত মই আপোনালোকক দেখাবলৈ গৈ আছোঁ যে আপুনি কেনেকৈ কৰোনা ভাইৰাছৰ লাইভ আপডেটবোৰ চাই থাকিব। ধৰক কোনখন দেশত কিমানজনৰ সংখ্যা বৃদ্ধি পাইছে কৰোনা ভাইৰাছৰ, কিমানজনৰ মৃত্যু হ'ল, কিমানজনৰ টেষ্ট কৰা হৈছে, আপুনি আটাইখিনি গোটেই লাইভ চাব পাৰিব। তো ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক এষাৰ কথা ক'বলৈ বিচাৰিছোঁ, যদি নতুনকৈ মোৰ ইউটিউব চেনেললৈ আহিছে তেন্তে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই দিব, যাতে আগলৈ মোৰ আহিবলগীয়া সকলো ধৰণৰ ভিডিঅ'ৰ নটিফিকেশ্যন আপুনি পাই থাকে। অলপ বেছি সময় অপব্যয় নকৰি আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো পোনপ্ৰথমতে আপুনি যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি ল'ব লাগিব। মই অ'পেন কৰিছোঁ ক্ৰমটো এবাৰ অ'পেন কৰিব, কিয়নো সকলোৰে তাত ক্ৰম ব্ৰাউজাৰটো ইনষ্টল থাকেই। আৰু চাৰ্চ কৰিব worldometer.com worldometer.com WORLDGO তাৰপিছত METER.com worldometer.com বুলি লিখি চাৰ্চ কৰি দিব। চাৰ্চ কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকৈ আহিব। ইয়াত আপোনালোকে যোনটো দেখিছে কৰোনা ভাইৰাছ আপডেট, ইয়াত ক্লিক কৰিব। তো বৰ্তমান হৈছে 13,58,958টা কেছ আৰু তাৰে ডেথ হৈছে 75,897টা আৰু তাৰে ৰিকভাৰ্ড হৈছে 2,93,454। তো এনেকৈ আপোনালোকে চাব পাৰিব ইয়াত কিমান হৈছে আৰু আপুনি ভিউড বাই কাউণ্ট্ৰি কোনখন দেশত কিমানজন হৈছে এইটো চাব পাৰিব। ইয়াত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত গোটেই দেখাই দিব। চাওক ক'ত কিমান হৈছে। এতিয়া 1 নম্বৰত আছে USA আমেৰিকা। ইয়াত বৰ্তমান 3,67,650 জনৰ হৈছে টোটেল কেছ আৰু টোটেল ৰিকভাৰ্ড হৈছে 19,810 জন। এক্টিভ কেছ কিমান আপোনালোকে যিহেতু আপুনি গোটেইখিনি দেশ আপুনি চাই ল'ব পাৰিব। ইয়াত কিমান কিমান আছে, ক'ত কিমান হৈছে আপুনি সকলো দেশৰ চাব পাৰিব, গোটেই ৱৰ্ল্ডৰ চাব পাৰিব। চাওক গোটেই ৱৰ্ল্ডৰ চাব পাৰিব। মই ইণ্ডিয়াৰ দেখাই দিছোঁ। ইণ্ডিয়াৰ 4,858 জন বৰ্তমানলৈকে টোটেল কেছ আৰু নিউ কেছেছ কিমান আহিছে, টোটেল ডেথ কিমান হৈছে, নিউ ডেথ কিমান, টোটেল ৰিকভাৰ্ড কিমান, এক্টিভ কেছ কিমান, চিৰিয়াছ ক্ৰিটিকেল কিমান, আপোনালোকে গোটেইখিনি চাব পাৰিব। আৰু লগতে টোটেল টেষ্ট কিমান কৰা হৈছে, তাৰে কিমানজন ৰিকভাৰ্ড হৈছে সেইখিনিও চাব পাৰিব। তো আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ। জয় আই অসম। ঘৰত থাকক, সাৱধান থাকক, সুৰক্ষিত থাকক।